নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰিমজিমে মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ বাবে স্বাগতম জনাইছোঁ মোৰ আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছিলে আমি আমাৰ লাইনৰ সকলোৱে মিলি একেলগে বিহু গাইছোঁ সেয়াই আজি মই মানে আমাৰ বিহু সামৰণি হৈ গ'ল বিহু সামৰণি অনুষ্ঠান আমাৰ হৈ গ'ল আমি একেলগে সকলোৱে মিলি লাইনৰ প্ৰত্যেক ঘৰে মিলি যদিও সকলোৱে বিহু আমাৰ হইতে গোৱা নাছিল তথাপিতো আমি প্ৰত্যেক ঘৰে একেলগে খানা খাইছিলোঁ মানে বিহু ভোজ খাইছিলোঁ আৰু যেহেতু 6টা বজাৰ পিছত বন্ধ হৈ যায় আকৌ 8টা বজাৰ পিছত কাৰফিউ হৈ যায় গতিকে হেতু কাৰণে আমি আৰু মানুহখিনি কি হয় আকৌ এদিন গুট খাব নাখাব আৰু 1 মে বন্ধ লগতে পিছদিনা দেওবাৰ তাৰমানে আজি দেওবাৰ তো এনেকৈ বন্ধত কোনোবা হয়তো ঘৰলৈ যাব সব মাক দুটাকৰ পৰা আঁতৰি থাকেন গতিকে কিছুমান হয়তো মাক দুটাকৰ ওচৰলৈ যাব আৰু বিহু বতৰত মহিলাসকলে নিজৰ মাকৰ ঘৰলৈ যাবলৈ বিচাৰে হয়তো তেওঁলোকো ঘৰলৈ যাব তেনেকুৱা হ'ব বুলি আমি একেদিনাই গোটেইখিনি কৰি দিলোঁ আৰু সেইবাবে আমি কাৰিকৰ ঠিক কৰিছিলোঁ খানা মানে ভোজটো কাৰিকৰ বনাইছিলে আৰু আমি যেহেতু বিহু মাৰোতে এইখিনিতে এটা কথা আমি বিহু মাৰোতে দুঘৰ থাকি গৈছিলে তেওঁলোকে ক'লে যে আপোনালোকে আমাৰ দুঘৰত নাগালে গতিকে এতিয়া আমাৰ দুঘৰত আজি শেষৰ দিনাই আমাৰ দুঘৰত গাই দিয়ক বুলি তেওঁলোক দুঘৰত গালো গাই তাৰপিছত আমি বিহুৰ সামৰণি অনুষ্ঠান বিহু ৰুৱা সেয়া অনুষ্ঠান কৰিলোঁ তাৰ লগতে আমাৰ যেহেতু যথেষ্টখিনি পইচা উঠিছিলে আমি ভাবিলোঁ আমাৰ লাইনৰ পৰা বেছিভাগ মানুহ ৰিটায়াৰ হৈ গৈ থাকে আমি তেওঁলোকক সম্বৰ্ধনা জনোৱা নহয় এবাৰ ভাবিলোঁ যথেষ্টখিনি উঠিছে পইচা যেতিয়া আৰু এবাৰ পৰা আমি আকৌ নতুনকৈ কৰোঁ নেকি আমি খোৱাটোতো খামেই লগতে সম্বৰ্ধনা এটাও জনাম নেকি সেইবাবে আমি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিলোঁ সেই আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টোত দেখি থাকিব এটা এটাকৈ অকণমান দেখুৱাই থাকিম আৰু ভিডিঅ'টো দিয়া পলম হ'ল কাৰণ মানে কি হ'ল অলপ তেওঁলোকে কৰিছিলে অলপ ইজনে কৰিছিলে তেনেকৈ কৰা হ'ল যেহেতু মই অলপ বেছিকৈ জড়িত হৈ আছিলোঁ বিহু হুঁচৰি দুঘৰ থাকি গ'ল বুলি মই কৈছোৱেই সেই দুঘৰত গালোঁ আকৌ বিহু ৰুৱাবলৈ গ'লোঁ আকৌ সম্বৰ্ধনা অনুষ্ঠানত লাগিলোঁ গতিকে মই নিজে কৰি থাকিব নোৱাৰিলোঁ তথাপিতো ময়ো দুই এটা কৰিছোঁ অকণমান তেনেকৈ সকলোৰে অকণমান ভিডিঅ' আনি আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো আজি চাব কেনেকুৱা লাগিলে জনাব আমি নতুনকৈ লোৱা এই প্ৰচেষ্টাটো আমাৰ লাইনত যিসকল ৰিটায়াৰ্ড হৈ গুচি যায়গৈ তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাই নতুন প্ৰচেষ্টাটো আপোনালোকৰ কেনেকুৱা লাগিলে সেয়াও কমেণ্ট কৰি জনাব তেনেহ'লে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাব বলকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ আপুনিও নাচাওক আকৌ আপুনিও নাচাওক
এই আমাৰ লাইনৰ গায়িকা ময়ূৰী বাইদেউ। ৰিমজিমৰ এটা নতুন ইউটিউব চেনেল আছে, তাত বহুত ধুনীয়া ধুনীয়া তাই ভিডিঅ' আপলোড কৰি থাকে আৰু প্ৰত্যেকটো মানে ভাল ভাল উৎসৱত তাই বহুত ধুনীয়াকৈ কৰে, দেৱালীত, বিহুত বহুত ভাল লাগে চাই, আৰু তাই নাচে বহুত ধুনীয়া। আৰু আমি ভাবিছোঁ যে অহা বছৰকৈ তাই আমাৰ লাইনতো মানে ভালকৈ এটা বিহু কৰ্মশালা খোলক, সৰু সৰু ল'ৰা ছোৱালী বহুত আছে। আমি আশা কৰিছোঁ ৰিমজিমে ধুনীয়া বিহু শিকাব ল'ৰা ছোৱালীবিলাকক। আৰু তোমাৰ ইউটিউব চেনেলটো মিলিয়ন ভিউৱাৰ্ছক মই আশীৰ্বাদ কৰিছোঁ বিহু বতৰত। আপোনালোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। এয়া ময়ূৰী বাইদেউৰ ছোৱালী আলিয়া, আমাৰ লাইনৰে চব। এতিয়া আমাৰ একদম সৰুকৈ সম্বৰ্ধনা অনুষ্ঠান এটা আছে। ৰিটায়াৰ্ড পাৰ্চন, আমাৰ লাইনৰ ৰিটায়াৰ্ড পাৰ্চন কেইজনক আজি সম্বৰ্ধনা জনাব। আমাৰ লাইনৰ লেখিকা বাইদেউ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই যে নকৰোঁ আকৌ দেই। বনোৱা হৈছে তাত। এয়া দেউৰী বাইদেউ। বাকী মানুহখিনি আহিবলৈ দিয়া আকৌ। মই জাষ্ট সেইটো ক'ব বিচাৰোঁ যে ৰিমজিম বাৰ চেনেলটো আপোনালোক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। সকলোৱে আমি এসাঁজ ভাত ইয়াত খাম বুলি আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ, আৰু এটা সৰু অনুষ্ঠান ইয়াৰ লগত সংগতি ৰাখি আমি আগবঢ়াই দিছোঁ। যিকেইজন আমাৰ ইয়াৰ পৰা গুচি যাব, অনুষ্ঠান সৰু সুৰা অনুষ্ঠানটো আমি যোগাৰ কৰিছোঁ। আৰু গোটেই অনুষ্ঠানটো হাত ধৰিবৰ কাৰণে আৰু আমাৰ শুভামণি আৰু ৰিমজিম এক গোহানি বাইদেউ আৰু ৰিমজিম আৰু আমাৰ এই অনুষ্ঠানটো হাত ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এতিয়া তোমালোকে অনুষ্ঠানটো যোৱাটামান এনেই উলিয়াইছে যে ৰিটায়াৰ্ড পাৰ্চনবিলাকক সন্মানেৰে তেওঁলোকক ইয়াৰ পৰা বিদায় দিয়া বস্তুটো বহুত ভাল লাগিছে, আৰু দুখো লাগিছে সঁচাকৈ। এনেকুৱা এটা মুহূৰ্ত আপোনালোকে কেতিয়া ওলাই গুচি যায় বা কেতিয়া যায় আমি কোনো কথাত গম নাপাওঁ, কিন্তু যি গম পাইছোঁ আপোনালোকে যাবগৈ, বহুত দুখ লাগিছে আৰু ভালো লাগিছে। আপোনালোক ইমান সন্মান সহকাৰে আপোনালোকক বিদায় দিব পাৰিছোঁ, ধন্যবাদ। আৰু তাৰ বাবে ৰিমজিম দত্তক বহুত ধন্যবাদ জনাইছোঁ। ডক্টৰ নহয়, কিবাকে বেয়াকৈ কৈছিলোঁ বা দুখদায়ে কৈছিলোঁ যেন আমাক ক্ষমা কৰি দিয়া আপোনালোকে দেই। ক্ষমা কৰে। আপোনালোকে আমি আপোনালোকতকৈ বহুত সৰু আৰু আমাৰ ভুল হ'বও পাৰে, তো আপোনালোকে আমাক ক্ষমা কৰি দিব যি যি ভুল কৰিছিলোঁ। আৰু আপোনাক মিছ কৰি মাহৰ বাবা সুৰে যদি পাৰে বিহুত এবাৰো আহিবলৈ চেষ্টা কৰিব আমাৰ এইফালে। চব নিজৰে হয়, অকণমান মানে নিজকে নিজে খাপ খোৱাব পৰা নাই তাৰমানে। আৰু কোনোবাই ক'ব নেকি? আৰু ইমান এটা সুন্দৰ অনুষ্ঠান, বিহুৰ লগতে আমাৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ যিটো প্ৰয়াস আমাৰ লাইনত, সেইটো আমি প্ৰশংসনীয়। ইমান দুৰ্যোগৰ সময়তো যদিও আমি আনুষ্ঠানিকভাৱে বা আমি মঞ্চত আমাৰ বিহুবোৰ বয়কট কৰা মানে কৰা হৈছে, আঁতৰাই দিয়া হৈছে মঞ্চ বিহু, তথাপি আমাৰ যিটো আমাৰ জাতীয় তেজ, জাতীয় চেতনা আছে, আমাৰ লাইনৰ মানুহখিনিক এইখিনি আমি ধন্যবাদ জনাবই লাগিব। আমাৰ কৃষ্টি সংস্কৃতিক ধৰি ৰাখিবলৈ যিটো প্ৰয়াস কৰিছে, এই প্ৰয়াস যাতে সদায় থাকে, আমি আশা কৰিছোঁ ভৱিষ্যতলৈ আমাৰ এই মানে অনুষ্ঠানটো এনেকৈয়ে থাকক, মানুহখিনি মিলা প্ৰীতিৰে থাকক। আৰু তাৰপিছত আমি আমাৰ অনুষ্ঠান আগবাঢ়িবলৈ লৈছোঁ। আমাৰ এই বিদায় প্ৰাৰ্থী কিবা ক'বলগীয়া থাকিব পাৰে, মাস্কখন অকণ তুলি লওঁ।
কৰোণা নাই এতিয়া নাই বৰ্তমান সেইটো নহয় দो গজ दूर में रहिए हाथ मुख सफाई कर रखिए मुख में मास्क लगाइए ये तो हिसाब কথা আচ্ছা নমস্কাৰ মই সকলোৱে আজি বিহুৰ হেৰিৰ কাৰণে মানে মৰম চেনেহ যাচিছোঁ আৰু যিখিনি ভুল ভ্ৰান্তি হ'ল সকলো মাফ কৰিব মোৰ এতিয়া এইডোখৰত মানে যৌৱন কালৰ পৰা একদম বৃদ্ধ কাললৈকে মই এই জেগাটোৰ এই ৰাস্তাটোৰ ওপৰতে খোজ চোজ কাঢ়ি ডাঙৰ দীঘল হ'লোঁ ল'ৰা ছোৱালীখিনিও ডাঙৰ দীঘল কৰি বিয়া বাৰু পাতিলে আপোনালোকে দেখিয়ে আছে গতিকে 89ৰ 1 ডিচেম্বৰ দিনাখন মই এই কোৱাৰ্টাৰত সোমাইছিলোঁ আজি পৰ্যন্ত মই এই কোৱাৰ্টাৰটো এনে দিলোঁ এইটোৱে মোৰ একদম ভাগ্যৱান বস্তু কাৰণ এইটোৰ ভিতৰত সোমাওঁতে মোৰ প্ৰথমতে আহি মই এখন মাটিত বিচনা পাৰি মই শুইছিলোঁ আহি আজি সেই ঘৰটোৰ ভিতৰত সোমাই থাকি মোৰ যিখিনি মই সম্পত্তি আৰ্জন কৰিলোঁ বা সতি সন্তান আৰ্জন কৰিলোঁ গোটেইকেইটা হৃষ্টপুষ্ট কাৰো কোনো হেৰি নাই গতিকে সেইখিনিক লৈ মই এই জেগাটুকুৰাক ইমানেই নমস্কাৰ কৰোঁ মই ৰাতি দিন সদায় নমস্কাৰ কৰোঁ আৰু মই যোৱাৰ পাছতো মই ঘৰৰ পৰাও পৰাপক্ষত মই এইখিনি কৰিম কাৰণ ইয়াত প্ৰথম বিহু তেনেকৈ আগত নাছিলে এই অকণ অকণ ল'ৰা ছোৱালী কেইটামান লৈ মই য'তে ত'তে গাই মেলি পোৱালীকেইটা এতিয়া ডাঙৰ দীঘল হৈ গুচি গ'লগৈ ছোৱালীকেইজনী এই তেনেকৈ আৰম্ভ কৰিলোঁ আৰু দিনতে গাই পেলাই আৰু সোমাই থাকোঁ মই নহালৈকে সিহঁতে ৰৈ থাকে মই কেতিয়া ডিউটিৰ পৰা আহিম একদম আহিলে ইটোৱে ক'ব হম লুঙি পেনকৈ আইগা ই ক'ব মই গোটেইকেইটা গোট পিট খাই যেনে দিনে গাই মেলি হেৰি কৰি আছিলোঁ খুব ভালদৰে কটালোঁ আৰু ইয়াত যিমানখিনি মানুহ আহিল যিমানখিনি মানুহ গ'ল সকলো মানুহে আমাৰ এই লাইনটোৰ প্ৰতি মানে এনেকুৱা এটা মৰমৰ ভাৱ আছিলে কাৰোবাৰ ঘৰত কিবা এটা হ'লে একদম 10 মিনিটৰ ভিতৰত একদম চব মানুহ ৰেডি বুজিছেনে বা ঘৰ দুৱাৰ এৰি গ'লেও এই মানুহঘৰৰ ঘৰ নাই মানুহ নাই তাক মানে চম্ভালি গোটেইকৈ থাকে বুজিছেনে সেইখিনিৰ কাৰণে খুব ভাল লাগিলে আৰু এতিয়া এৰি যাবলৈ অৱশ্যে তেনেকৈ মোৰ মনটো নাছিল নাথাকিলেও কি মানে মোকো এখন সমাজৰ প্ৰয়োজন পৰিস্থিতি কাৰণ এতিয়া আমি হেৰি বয়সত এতিয়া আমি গুৰু ভকতক লগ ল'বগৈ লাগে সমাজ এখন দৰকাৰ গতিকতে গৈ তাতে নগাঁৱতে ঘৰ এখন বনাই তেওঁ মানুহজনী দেখিছে 14 চনৰ পৰা তেওঁ মানে সেইখিনিকে কৰি মেলি তাতে আছে গোটেই ফুলনীয়া চুলনীয়া চব কৰি মানে তেওঁ যিখিনি মনৰ কামনা কৰি আছে মই কোনো বাধা নিদিলোঁ আৰু মাজে সময়ে অহা যোৱা কৰি মই তেওঁক সহায় সাৰথি কৰি আছোঁ আৰু ভূত ভৱিষ্যতৰ পৰা আপোনালোকৰ ওচৰলৈ মই দৌৰি আহিম গতিকে আশা কৰি ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে যেন ভালে কুশলে এনেকৈয়ে মিলিজুলি যেন থাকে কাৰো লগত যেন কাৰো একো হেৰি নকৰে কাৰণ ধন টকাৰ পিছত দুদিনৰ মানুহৰ জীৱনটো সদায় মই সেইটোকে চিন্তা কৰোঁ আজি কাৰোবাৰ ওচৰত ধন আছে কাৰোবাৰ ওচৰত জন নাই ঠিক তেনেকৈ ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ যে সকলোৰে যেন সুখী আৰু শান্তিয়ে যেন সকলোৱে বাস কৰে কৃষ্ণ প্ৰভু হ'ব মই দুআচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ হেমিও কহৰিলো আদাস কৰি আৰু এমাহৰ পাছত মই আপোনালোকক এৰি মই ঘৰলৈ যামগৈ মোৰ নাতি নোতা ল'ৰা ছোৱালীকেইটা থাকিব আপোনালোকে সকলোৱে যেন চাই মেলি থাকে আৰু গুৰুসকল ইয়াকে মই কৈ আপোনালোকৰ চৰণত বহি সেৱা কৰিছোঁ আৰু হ'ব কোনোবাই আহক মই বাঢ়ি কৰি দিওঁ কোনোবাই পিন্ধাব কৈ দিয়ক নামবোৰ কৈ দিয়ক চবকে দত্তদাক এবাৰ হেৰি কৰা হ'ব নামবোৰ ভালকৈ নাজানিছোঁ দত্তদাৰ নামটো মনত নাযায় কাৰো নাম নাজানো হ'ব দে চবে হাতলি কৰিব দেই আমাৰ ফালৰ পৰা সৰু এতিয়া উপহাৰ কল্পনা হ'ব হেৰি পাৰিলে বিহুটো পাক আহিব দেই ভালে কুশলে থাকক
বন্ধু বান্ধৱীসকল, ৰিটায়াৰ্ড পাৰ্চন কেইগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে আমাৰ লাইনৰ প্ৰত্যেক ঘৰৰ এগৰাকীকৈ সদস্য, তাৰমানে তেওঁলোকৰ ঘৰৰ যিজন মূল সদস্য তেওঁক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছিল। আৰু লগতে আমাৰ লগত বিহু গোৱা দাদাকেইজনকো পেপুৱা ঢুলীয়া সকলোকে মানে পুৰুষসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছিল। এফালে ভিডিঅ' বনালে নাই? একবাৰ দিয়াচোন। এজন আমাৰ মেইন ঢুলীয়া। নবীনজিমৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আমাৰ লাইনৰ ৰিমজিম দত্ত কোঁৱৰ তাৰ ইউটিউব চেনেল এটা আছে, আপোনালোকে সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, এয়া ৰীমা। আজিৰ ভিডিঅ'টো বনাবলৈ মোক বহুত সহায় কৰি দিলে তাই আমাৰ কলনীৰ, আমাৰ লাইনৰ ন বোৱাৰী হয়। আমাৰ লাইনৰে এটি ভাইটিৰ সৈতে নতুনকৈ বিয়া হৈ আহিছে ৰীমা ঠাকুৰ। তাইক বহুত বহুত ধন্যবাদ। থেংক ইউ ৰীমা। ভাল লাগিলে? ৰাণী কেনেকুৱা লাগিছে খাই? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি মেখেলা চাদৰ পিন্ধিছে বহুত ধুনীয়া লাগিছে আকৌ ন? খানা কেনেকুৱা হৈছে? এয়া নতুনকৈ আহিছে নতুন ঢুলীয়াজনৰ মানুহগৰাকী খাই আছে, নমস্কাৰ দিব নোৱাৰে। এয়া আগতেও দেখিছে মোৰ ভিডিঅ'ত চাকিলা, আফৰিনৰ মাম্মী। খানা টেষ্টি হৈছে নে? আংকল কি খাইছে? বিহুৰ খানা আজি আন্টি খানা টেষ্টি হৈছে নে? ধুনীয়া হৈছে। বমা হাই দিছে। ৰিমজিম বা আচ্ছা, কোৱা কি খাইছে আপুনি? এতিয়ালৈকে খোৱাই নাই। এয়া নামৰ পেটটো আৰু এইটো কি আছিলে বাৰু? মিক্স ভেজিটেবল। বাকীখিনি আহি লওক, তেতিয়া খাম। হাঁহি থাকক দেই। লাইনৰ বাচ্চা পাৰ্টি দেই। ঋষি
এফালে বাচ্চাবিলাকৰ মাক মাজতে দেউতাক বাচ্চা এটাৰ দেউতাক নুপুৰৰ দেউতাক ন অঁ এয়া আমাৰ লাইনৰ বডি বিল্ডিং কৰা ল'ৰা ৱাও ৱাও কৰা কৰা তোমাৰ বিয়াতো আমি কাম কৰিম দেই फॉलो तो ऐसा मत करो यार, यूट्यूब में डाल देता है यार ये आदमी, यूट्यूब में डाल देता है। বন্ধু বান্ধৱীসকল এতিয়া প্ৰায় 12টা বাজি গ'ল সকলো ভাত খাই ঘৰে ঘৰে গ'ল মোৰ ভাগৰ লাগিছে সেইটো কাৰণে মই একদম ধুনীয়াকৈ আৰাম চকীখনত অকণমান বহি লৈছোঁ আৰাম কৰিছোঁ আৰু আপোনালোকক আজিৰ ভিডিঅ'টো সমাপ্ত বুলি ঘোষণা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই অল কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ শুভৰাত্ৰি